Hello guys, welcome back to my YouTube channel. Moi Dikha Choudhury সকলকে মোৰ YouTube channel বনাবৰ বহুত স্বাগতম জনাইছো। তো গাইস আজি মই যাবা আছো মামাহাৰ ঘৰত। তো মোৰ লগত মানে আমাৰ মই একলা নযাম আৰু গোটে ফ্যামিলিটো যাম। তো ভাইটি মা ইফালে চাই মাই ইফালে তো মাই মই ভাইটি আমি গোটে মানে মামাহাতেকে যাম। বৰ্তমান আমি গাড়ী ৰখি আছো, গাড়ীখন আহিবা নাই। তো সেইকাৰণে বোলো এটা ভ্লগে বানাই দিওঁ। তো গোটে জাৰ্নিটো মানে মামাহাৰ ঘৰ ক'ত আৰু মামাহাৰ ঘৰ কাই কাই আছে চব আপোনালোকক দেখাই আছো। তো এটা লম্বা জাৰ্নি হ'ব। বৰ্তমান বাজিছে 5টা ৰাতিপুৱাৰ। তো আমি এতিয়া বৰ্তমান যাম। তাই গোটে আপোনাক দেখাম দিয়ক ভিডিঅ'টো চাই থাকব লাষ্টলৈকে। তো এটা বম ভিডিঅ' হ'বা যাই আছে। তো গাইজ চাই থাকব মোৰ ভিডিঅ'। দাদা আহিবাতো অলপমান দেৰি হৈ গ'ল। চাকচোন গাইছ ইমান ধুনীয়া এটা মন্দিৰ দেখলো ৰাস্তাতে। বম লাগছে মন্দিৰটো বাহিৰৰ পৰা, ভিতৰৰ দিকেতো আছে আৰু গাইছ আমি আহি পাই গেলো বৰ্তমান যোগীঘোপাৰ এখন হ'ল নৰনাৰায়ণ সেতু। বম মস্ত দলং এখন চাকচোন, বম লম্বা দলং, মোটামুটি 2.5 কিলোমিটাৰ মানে আছে কিজানি। তো বৰ্তমান দলংখনত মই আহি উপস্থিত হ'লোঁ। তো আপোনালোক এৰে পৰা ভিউ দেখাই আছোঁ, ব্ৰহ্মপুত্ৰৰ মানে পাৰৰ ভিউ আৰু মজা ভিউ আৰু। তো এৰে পৰা পাৰ হৈ দলংখন পাৰ হৈ মোটামুটি পাম আৰু গোৱালপাৰা। তো মামাহাৰ ঘৰ পাম গোৱালপাৰা। তো দলংখন চাই লওক, কিমান লম্বা দলং, শেষ কৰি আনিব পৰা নাই যাই যে গাড়ী দিয়ে। তো মই একবাৰ ৰখি দিম এতে। তো চাই ল'ব গোটেইখিনি আপোনালোকক দেখাই আছোঁ মই। তো গাইজ বৰ্তমান আমি আছোঁ নৰনাৰায়ণ সেতুৰ ওপৰত। তো এহেদি আমি যাম একদম গোৱালপাৰা, মানে এখন পান নহওক আমি গোৱালপাৰা কিন্তু নাপাওঁ, আমি বৰপেটা হৈ আহিছোঁ। তো এহেদি আমি যাম গোৱালপাৰা। ইমান লম্বা দলং আৰু ইমান ধুনীয়াকৈ সাজাইছে, আগতকৈ বহুত ভালকৈ সাজাইছে। আমি এনে আগৰবাৰ আহোঁতে অলপ ডিজাইনটো বেলেগ আছিল, এইবাৰ অলপমান ডিজাইনটো বেলেগ হৈছে। তো ধুনীয়া লগা হৈছে। এইফালে ব্ৰহ্মপুত্ৰ নদী আছে। ভিডিঅ' বনোৱাৰ নামত চাওক মোৰ নখটো ভাঙি পেলালোঁ মই। এই অৱস্থা নাই, নখটো একদম ভাঙি অৱস্থাই নহয় ইয়াত ভিডিঅ' বনাইছে। তো বৰ্তমান আমি যাই আছোঁ, পামেই বেছি দূৰ নাই ইয়াৰ। দলংখন পাৰ হ'লে যিহেতু আৰু মোটামুটি আধা ঘণ্টাৰ ৰাস্তা এটা আছে। তো পাম আৰু মামাহাৰ ঘৰ পাম আৰু। গাইছ আমাৰ মামাহাৰ ঘৰ গোৱালপাৰা দৰংগিৰিত। তো ভিডিঅ'টো চাইতো গমেই বেছি আমাৰ মামাহাৰ ঘৰ ক'ত। তো চাই থাকব লাষ্টলৈকে। গাইছ আমি আহি বৰ্তমান পালোঁ বনবাসী থান, মানে আপোনাৰ দুধনৈত আছে এইটো। তো এতিয়া বিৰাট ডাঙৰ মেলা হয়, চৈত বহাগ মাহত বিৰাট ডাঙৰ মেলা হয়, বিৰাট ডাঙৰ পূজা হয়। তো এই থানখন চাওঁ, ইমান ধুনীয়া, ইমান সুন্দৰ পৰিৱেশ এটাত আছে আৰু। তো গাইজ আজি আমি মন্দিৰৰ ভিতৰত নোসোমাওঁ, নাপাওঁ যিহেতু। বাকী আমি পিছত একদিন আহিম ধুনীয়াকৈ, এই থানখনৰ গোটেই পৰিৱেশটো আপোনালোকক দেখাম, গোটেই মানে ভিতৰত দেখি দেখাব চেষ্টা কৰিম আৰু। যদি ভগৱানে মিলয় মই পূজাতে আহিব চেষ্টা কৰিম। তো দেখাম আৰু গোটেইখিনি আপোনালোকক। তো আজি যাওঁ আৰু ইয়াৰ পৰা মানে কালীমাৰ মন্দিৰ। তো দেখাই দিছোঁ আপোনালোকক। ইমান ডাঙৰকৈ বনাইছে মানে গাইছ। এতিয়া আগতে বহুত এক্সিডেণ্ট হোৱা আছিল কাৰণে এটি মন্দিৰটো স্থাপন কৰা হৈছে, ইটা নহয় বাৰু।
জয় কালিমা গাইজ চাওকচোন ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে তো ময়ো এতিয়া এটা সেৱা কৰি লওঁ দূৰৰ পৰাই গাইজ এই কালিমাৰ মূৰ্তিটো আছে দৰংগীৰ কাছাদল নামৰ ঠাইটুকুৰাত গাইজ আমি আৰু যাত্ৰা আৰম্ভ কৰিলোঁ গাড়ীত উঠি মজাকৈ গাইজ এই গাছ পইনা চব ভাল গাছ দেখছোন না কিমান আছে ভাল গাছৰ জাগা মেইন দৰংগিৰি কলৰ বাজাৰ মানে এতিয়া কলৰ বাজাৰ হয় আৰু শুক্ৰবাৰ বাজাৰটো বহুত ডাঙৰ বাজাৰ হৈ আছে গাইজ দোকানৰ ভিতৰত সোমালোঁ ৰ'ব কিবা কিনো তো অলপমান বাজাৰ চাজাৰ কৰি ল'লোঁ অলপ কিবা নিবাটো লাগব কোনোবা টেকাইছোঁ যিহেতু সেইদিনা মূৰত মানে 2 বছৰমানৰ মূৰত দিছোঁ তো অলপ বাজাৰ চাজাৰ কৰি ল'লোঁ আৰু এখন দোকানৰ পৰাই ল'লোঁ বাজাৰ আৰু বলক পাইছোঁৱে আৰু 2 মিনিটৰ ৰাস্তা নাই বৰ্তমান ঘৰকলৈকে যাই আছে মামাহাৰ গাইজ এখন আমাৰ মাহীৰ পাৰ্লাৰখন তো আজি নুমো পাৰ্লাৰত ডাইৰেক্ট ঘৰকলৈকে যাম তো আমি যাই আছোঁ এতিয়া এই এটা ৰাস্তা আছে ভিতৰদি সোমাওঁ এই ৰাস্তাটোৰ লেফ্ট চাইড হয় তো এই লেফ্ট চাইডেদি সোমালোঁ আমি ডাইৰেক্ট চিধা যাই আছোঁ বৰ্তমান যাই তাৰ ৰাইট চাইড ল'ব লাগিব তো পায়ে যাম তেতিয়া পাইছোঁ কি কৰি আছা দাদাৰ মতে নটা ৰচতে গাইজ তাক ফটো ল'বলৈ ভাবছি মই ভিডিঅ' কৰি থাকে গম নাপায় পাই গ'লোঁ মামাহাৰ ঘৰ তো আমি বৰ্তমান মামাহাৰ ঘৰ পালোঁ আমাৰ মামী ডাঙৰ মামী বাবুহঁতি বাকী এটা আছে ঘৰৰ ভিতৰত অলপ দেৰিকৈ আপোনালোকক দেখাই আছোঁ মই